নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত কি দেখিলে আমাৰ চাকৰি বা আমি যদি যি ব্যক্তিসকলে চাকৰিৰ লগত লাগি থাকে বা কেতিয়াও বহুত দিনলৈকে যদি কোনো গম নাপায় বা চাকৰি পাবনে নাপাবনে এনেধৰণৰ বহুত চিন্তাত যদি পৰি থাকে, কিন্তু এনেকুৱা চাকৰিৰ লগত বা কামৰ লগত জড়িত ব্যক্তিসকলক কিন্তু ভগৱানে কিছুমান সংকেত দিয়ে আগতীয়াকৈ। কিন্তু সঠিক ইয়াৰ আমি যিহেতু সপোন শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰৰ অৰ্থবোৰ ভালদৰে নজনাৰ ফলত এইবোৰক আমি ইগন'ৰ কৰোঁ। কিন্তু যি হ'বলগীয়া থাকে সেইটো হৈ যায়, আৰু যি যদি কেতিয়াবা বেয়া হ'বলগীয়া থাকিলেও বেয়া হৈ যায়, আৰু ভাল হ'বলগীয়া থাকিলেও ভাল হয়। কিন্তু যদি আমি ইয়াৰ সঠিক অৰ্থটো জানো, তেতিয়া আমি নিজকে সেই ভালখিনি আঁকোৱালি ল'বলৈ আমি নিজকে সক্ষম হৈ থাকিব পাৰিম, সাজু হৈ থাকিব পাৰিম। গতিকে আপোনালোকে যদি কৰ্মৰ লগত জড়িত বা কোনো যদি চৰকাৰী চাকৰিৰ কাৰণে যদি এপ্লাই কৰিছে বা চৰকাৰী চাকৰিৰ কাৰণে বহুত যদি চিন্তাত বা বহুতত যদি ইণ্টাৰভিউ দি ফুৰিছে, কিন্তু যদি আপুনি কেনেবাকৈ সপোনটো যদি এনেধৰণে দেখিছে, এটা অকলশৰীয়া কোঠাত যদি চকী আছে, বহি কোনো বহা নাই, মানুহ নাই, অকল ঢেৰ চকী আছে, কিন্তু আপুনি তাত অকলে গৈছে বা দেখিছে, এনেধৰণৰ যদি আপুনি 2-3 মাহ আগত যদি সংকেত পাইছে কেনেবাকৈ, আৰু যদি সেইটো অৱস্থাত যিটো অৱস্থাত আপুনি দেখিছে সেই অৱস্থাত যদি ক'ৰবাত আপুনি ইণ্টাৰভিউ দিছে বা চাকৰিৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লে কিন্তু এইটো এনেধৰণৰ সংকেত যে এনেকুৱা সপোন দেখিলে কিন্তু আপোনাৰ চাকৰি হোৱাটো খাটাং হৈ পৰে। বা চাকৰি পোৱাটো আপোনাৰ যদি অকল চাকৰি বুলিয়ে নহয়, যিকোনো কৰ্মত যদি আপুনি হাত দিব বিচাৰিছে আৰু যদি অকলশৰীয়াকৈ যদি আপুনি কোনো কোঠাত চকী আছে, কোনো ব্যক্তি তাত নাই, অকল আপুনি আছে, তেনেকুৱা সপোন দেখিলে কিন্তু আপোনাৰ কৰ্মত উন্নতি হয়, আৰু লগতে চৰকাৰী চাকৰিয়াল যিখিনি বিচাৰি ফুৰিছে তেওঁলোকৰ চাকৰি অতি সোনকালে হোৱাৰ যোগ আহে। আৰু যদি আপোনালোকে হনুমানক দেখিছে সপোনত, হনুমান উৰি থকা দেখিছে, যিহেতু হনুমান বহুত শক্তিশালী হয়, যি কাম কৰিবলৈ তেওঁ হাতত লয় সেই কাম যেনেধৰণে কৰে, ঠিক তেনেধৰণে কিন্তু কৰ্মৰ লগত জড়িত হনুমানক যদি আপুনি সপোনত বাৰে বাৰে দেখিছে বা 2-3 মাহ আগতে যদি এনেধৰণৰ সংকেত পাই গৈছে, যদি আপুনি জানে এইবোৰ সপোনাস্ত্ৰৰ কথা, তেতিয়াহ'লে আপোনালোকে নিশ্চিত হৈ পেলাই হনুমান চালিচা কৰিব পাৰে। আৰু আপোনালোকে যি পদত বা যি আপোনাৰ কৰ্মত আপুনি এপ্লাই কৰিছে তাত আপুনি কৰি যাওক, আপুনি চাব আপোনাৰ সেইটো কিন্তু সংকেত আমাক দিয়ে, কিন্তু বহুতে ইয়াৰ সঠিক অৰ্থ নাজানে বা ইয়াৰ সংকেতটো ইগন'ৰ কৰে বা বুজি নাপায়, সেয়েহে তেওঁলোকৰ যদিও চাকৰি হ'বলগীয়া থাকে এইটো হৈ যায়, কিন্তু যে অকল সপোনটো কথা গম পালে চাকৰি হ'ব এনে নহয়। আপোনালোকে যেতিয়া এনেকৈ দেখিছে, এতিয়াই নিশ্চিত হৈ যাওক যে আপোনাৰ চাকৰিৰ যোগ আছে। যদি এইটোত নাপালেও বেলেগ এটা হ'লেও আপুনি কেনেবাকৈ হ'লেও আপোনাৰ চাকৰি অতি সোনকালে হ'ব। আৰু যদি আপুনি অট্টালিকা দেখিছে, বহুত ডাঙৰ অট্টালিকা দেখিছে, আৰু ভিতৰলৈ যদি আপুনি সোমাই গৈছে, এইটো কিন্তু চাকৰি হোৱাৰ যোগ আহে এনে সপোন দেখিলে। গতিকে আপোনালোকে সপোনত তেনেধৰণে অকলশৰীয়াকৈ অট্টালিকাত সোমোৱা দেখিছে নে কোনোবা আছে, কেনেধৰণে দেখিছে মোক কমেণ্ট কৰি জনাব। আপোনালোকে সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।